সকলোকে গুড মৰ্নিং আৰু স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আৰম্ভ কৰিছোঁ এটা নতুন ভিডিঅ'। এয়া বৰষুণ, একদম পুৰা বৰষুণ দি আছে আৰু ইপিনে এয়া মোৰ দেউতা যাব ওলাইছে স্কুললৈ। আজি স্কুলত বিদ্যা আৰম্ভ, লগতে কিতাপ বিতৰণি। আজিকালি আমাৰ দিনত আছিলে কি ডিচেম্বৰত পৰীক্ষা শেষ হয়, জানুৱাৰীৰ পৰা নতুন বছৰ আৰম্ভ, আৰু বৰ্তমান সময়ত আজিকালিতো এপ্ৰিলতহে আৰম্ভ হয়, আৰু এপ্ৰিলৰ 1 তাৰিখৰ পৰা 3 তাৰিখৰ ভিতৰত হয় চাগে বিদ্যা আৰম্ভ বুলি এটা অনুষ্ঠান পাতে, য'ত নেকি নতুন ল'ৰা ছোৱালীবিলাকক নামভৰ্তি কৰাই, য'ত নেকি ধৰা হওক নতুন কিতাপবিলাক বিতৰণ কৰে। আৰু তাৰ কাৰণে এয়া আমাৰ দেউতা এতিয়া গ'ল, পথাৰেৰে যাব, আমাৰ স্কুল ওচৰতে পথাৰৰ পৰা। বাকী ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাই থাকক আপোনালোকে। years later. এতিয়া আহিছোঁ আমি নহৰু তুলিবলৈ। আমাৰ আলু খেতি কৰা পথাৰখনতে আমি কৈছিলোঁ নহয় নহৰু ৰুইছিলোঁ, আৰু সেই নহৰুবোৰ এতিয়া তুলিব পৰা হৈছে। এইকাৰণে ইপিনে আছে ভণ্টি, তাই আৰু মই আহিছোঁ নহৰু তুলিবৰ কাৰণে। তুলিয়ে আছোঁ বাৰু, বেছি নাই বাৰু, হৈ যাব। বতৰটো যিহেতু বেয়া, নহৰুখিনি থাকিলে বেয়া হৈ যাব, এইকাৰণে ভাবিছোঁ যিমান পাৰোঁ সোনকালে নহৰুখিনি তুলি অতাওঁ। ৰ'দত শুকুৱাব লাগিব। এতিয়া বতৰটো যিহেতু বেয়া, নহৰুখিনি এনেকৈ থাকিলে বেয়া হৈ যাব কাৰণে আমি যিমান পাৰোঁ জলদি নহৰুখিনি উঠাইছোঁ। আৰু তাৰপাছত ৰ'দ দিলে আমি ৰ'দত শুকুৱাই পিনে বান্ধি থ'ম, আৰু বছৰটোৰ কাৰণে যাতে নিকিনাকৈ হৈ যায় তাৰ কাৰণে। সন্ধিয়া হৈ আহিলে যিহেতু, আৰু সেইকাৰণে আমি এতিয়া ভাবিছোঁ এইখিনিতে ৰাখোঁ, আৰু এতিয়া নুতুলোঁ। থাকি গ'ল বাৰু, যথেষ্টখিনি থাকিলে, তথাপি আকৌ কাইলৈ হয়তো তুলিব পাৰোঁ। দিলে ইমানখিনি উঠালোঁ, উঠাই পিনে এতিয়া যাব ওলাইছোঁ। আৰু বাকী এইখিনি একদম তালৈকে থাকিলে, সেই তালৈকে সেইখিনি কাইলৈ কমপ্লিট কৰিব লাগিব। আৰু দিনটো ইফাল সিফাল কৰি ইটো সিটো কৰি থকাৰ পাছত আমি সন্ধিয়া হঠাতে ডিচাইড কৰিলোঁ যে আমি এটা খানা খাওঁ। গতিকে এতিয়া খানাৰ যা যোগাৰ কৰি আছোঁ। ময়ো এক্সাম দি খানাৰ চাই থাকিব। আৰু ইপিনে আজি আমাৰ সৰু বা, আমি সৈন্যাদু বুলি কওঁ, গতিকে তাইও এক্সাম দি আহিলে। ভাবিলোঁ ইমান দিন ষ্ট্ৰেছত আছিলে, গতিকে অকণমান ফূৰ্তি কৰোঁ, ফিল্ম চিল্ম চাওঁ, এনেকৈ ভাবি আমি খানা এটা এৰেঞ্জ কৰিলোঁ বাৰু। এৰেঞ্জ আমি কৰা নাই দেই, এৰেঞ্জ আকৌ আমাৰ ভাইটিহঁতেহে কৰিছে। আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে, দেখুৱাই থাকিম। আমাৰ মন দেৱাশী চলিয়া আজি কেইটা নতুনকে গুৱাহাটীত চিফ্ট হোৱা কৌশিক চলিয়া, চাই দিয়া এবাৰ কৌশিক চলিয়া। বা দেখিছা শৰ্মিনা বাইদেউ, আজি খানা কিহৰ কাৰণে? ব্লেক এণ্ড হোৱাইট স্পেচিয়েল। চিনেমা, তই হেৰিটো ক্লিয়াৰিফিকেশ্যনটো দি দি। ঠিকে আছে বাৰু। আৰু ইফালে আমাৰ লাইটমেন, আমি স্পেচিয়েলি থেংকছ কৈছোঁ। এয়া গৰম পানী বহাই থৈ দিছোঁ। অমিতা, আলু, পিঁয়াজ, জলকীয়া কাটি থৈ দিছোঁ। ৱাটাৰপ্ৰুফ টেষ্ট। ইয়াৰ জীৱ যাব লাগিছিল। We don't doubt that we can provide any some information that we can protect ourselves from the. এয়া হাঁহ কাটি আছে বৰ্তমান, আৰু এতিয়া সময় হ'ল আমাৰ 9:15, গতিকে কিছু দেৰি হ'ব। কেইটামান বাজিব এনেতো? দেৰি আছে।
Mira los ojos. Mugi, mugi, mira los mugi. এয়া মাংস উঠি গ'ল এতিয়া মাংস বনিব আৰু এতিয়া Nah. Ay, আজি পৰীক্ষা কেনেকুৱা হ'ল পৰীক্ষা কেনেকুৱা হ'ল আপোনালোকে সকলো আশীৰ্বাদ কৰিব তাই যাতে মনে বিচৰা বিভাগটো পায় তাই আজি পৰীক্ষা দিছে MBBSৰ PGৰ কাৰণে মানে স্পেচিয়েল ছাবজেক্ট পঢ়িবৰ কাৰণে পৰীক্ষা ভালে হৈছে আপোনালোকে আশীৰ্বাদ দিব যাতে তাই এটা ভাল বিভাগ এটা পায় হয়নে মেডিচিন তাত কাৰণ ডাঙৰ বাইও মেডিচিনত কৰি আছে এতিয়া ভাত খাব মাতিছে আহা গুৰুমণ্ডলী ভদ্ৰমণ্ডলী আপোনালোকক খানা খাবৰ কাৰণে সাদৰেৰে আমন্ত্ৰণ জনালোঁ ধ্ৰুৱদা খানা খাবৰ কাৰণে আমন্ত্ৰণ জনালোঁ কৌশিক চলিহা হীৰকজ্যোতি চলিহা প্লিজ কাম এয়া আমাৰ খানা ৰেডি আমাৰ দেউতাই পানী দি আছে মাংস গৰম পানী নাই ভাত গৰম পানী দি বহি গ'ল মানুহবিলাক পানী দি আছে